বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ব্ৰিং আউট দ্য হেপী ইউ উইথ বাউলি মুনফিল্ছ আৰু 4 লাখৰ জীৱন বীমা 279 টকাৰ ৰিচাৰ্জত আৰু ফিউচাৰা কুকৱেৰ চাহ একাপৰ কাৰণে তুমি যিটো সময় লগাইছা পুৱাই তুমি হোটেলত কাম কৰিব লাগিছিল মালিকৰ পৰা ডগৰা খুনা খাইছা কি হ'ল একে খুচি দিমে একদম এই ভণ্টি কাম কৰি থকাটো দেখা পাইছা নে নাই আপোনাৰ নাম বোৱাৰী আছে মই আপোনাক সুধিছো চুলি কম দাঁতো এইটো একে চৰত দাঁত হৈ যাব চাগে কোনো কথা পাতেই কোনে বা এইজনৰ লগত বা কোনে কথা পাতিছে ঐ বেছি টেপ টেপ কৰি আছ যে যাচোন যা ইয়াৰ পৰা যাচোন কি কৰ বস্তু এটা দেখা আছো এই কম মোৰ লগত লৈ খুৱাই বোৱাৰী কোনে এচাই চাই মোৰ লগত লৈ খুৱাইছে তুমি চাহ একাপ দিব নোৱাৰিছা তই এটা লিখিছ পেট ফুটাই দিবা চাগে নহয় সেই উনটো চলা চিলাই পেলাম চিলাবা চাহ নোখোৱা নোখোৱাও ফিছ একদম নাখাও যা নালাগে যা নাখাও যা আও তাক মই খুচাই নাই উশাহ মাৰিলে খোচা বিষ নহৈছে জিন কৈছো জিন কি জিন জিন কৈ বডি ফিল্টাৰ হৈ যে জিন আজিকালি তই মানে জিমলে যাও আজিৰ পৰা কৈছো তাত গৈ কি কৰ মানে আগতেতো মই 10টা বজালৈকে শুইছো এতিয়া চাগে 5টাতে উঠ আজি 11টাত উঠিছো পাগলটো এইটো 11টালৈকে শুই উঠি সি জিম কৰিবলৈ আহে নাম ৰিদীপ এ মাইজান তোকে হে দেখা পাই এ মাইজান ৰাতি টোপনি নাই এ মাইজান দেহা গলে বেহাও যায় নামে নামে চা ৰিদীপ ডালে মনত পৰি গল আপোনাৰ নাম মায়া নাম চাই কাম কি মানে এইবোৰ এই তহঁত দুটা হাজবেণ্ড এণ্ড ৱাইফ নহয় জানো সংসাৰৰ ধৰ্ম কিন্তু ভাল পালন কৰিছ বেলেগে টকা ভৰি বাইক ল'ব তহঁতে এক্টিং বাজি কৰি বাইক লৈ উঠাও ক্ৰিয়েটিভিটি কিন্তু মানিছো বহুত দিনৰ পৰা তহঁত দুটাক বিচাৰি আছিলো স্পাই লগাই থৈছিলো তহঁতৰ ওপৰত ধান খাকে মুৰ্গী কাহা যায়গা পৰিলি নে জালত বাইকবিলাক ক'ত চাপ্লাই দিয় মুখেৰে নেমাত কিয় বাহিৰলৈ চাপ্লাই দিওঁ এতিয়া আমি চাপ্লাই দিম বল এই তৰা মেম চাহাবৰ দায়িত্ব তোক দিলো একেলগে ভৰাই লক আপ কৰি দিবি কেটচ ছাৰ এইবাৰলৈ মাফ কৰি দিয়ক এইবাৰৰ পৰা নকৰোঁ ন' ৱে তহঁতৰ ঠিকনা আজিৰ পৰা তাত মালটো ক'ত গ'ল ইয়াতে থৈছিলোঁ দেখোন এনে টেনচন মানে ক'ত গ'ল মালটো এইবিলাক ছোৱালীৰ নাকেই চাবানে চকুৱেই চাবানে আমাৰ ভাগ্যতহে এইবোৰ নিমিলিল আৰু ই ভাগ্যত নিমিলিল নাই নে ইনো চাই আছে চাওঁ এইবিলাক মেগী কেনেকে বনাই চোৱাচোন তুমি মেগী গোসাঁই চি 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 কি কিবা লেতেৰা বস্তু হাতত লাগিল নেকি কি এইবোৰ কি ফটো কাৰ ফটো তুমি দেখা নাই ছোৱালীৰ আপুনি লাজ নাপায় হা এনেকে ছোৱালী ফটো এনেকে কি লাজ পাবলগীয়া কথাটো চুপ থাকক একদম কথা নকব এনেকে বিছনাত পৰি পৰি ছোৱালী ফটো চাই আছে মই ছোৱালীৰ ফটো চোৱা নাই তাত থকা আৰ্টিষ্টিক মেটাৰটো মই সন্ধান কৰিছো এনে একে আৰ্টিষ্টিক মেটাৰটো দেখা নাই এখন জ্বলাই চাই কৰি দিম একদম
ৱাইফবিলাকৰ এই জ্বলনটো কিন্তু হাজবেণ্ডবিলাকৰ চাই ভাল লাগে দেই। ছাৰ উম। এই ফাইল তিনিটা লওক। কিহৰ ফাইল? ছাৰ আপুনি কাগজ তিনিখন ফাইলত থবলৈ কৈছিল যে। 3খন কাগজৰ কাৰণে 3টা ফাইল? তিনিখন কাগজ বেলেগ বেলেগ ফাইলত থৈছো ছাৰ। কি যে হ'ব নহয় তোমাৰ। এই কিন্তু ভুল কামটো কৰিলো, সামৰিহে থৈছো। এই কি হ'ল? ডাঙৰ ঘটনা। কি ঘটনা? আকৌ হিষ্ট্ৰী ৰিপিট হ'ল। কি হিষ্ট্ৰী? ছাৰ চাওক, চেইনৰ হুকডাল আকৌ তললৈ ননমা হ'ল। হট, ভিতৰত যা। আৰে এনেকে বেয়াকে ক'বলৈ মই এনে কি কথাটো ক'লো? এই থানাখনত থাকি মই জীৱনত বহুত কিবা কিবি পালো, সন্মানটো নাপালো নিজৰ বুলি। তৰা বাইদেউ ক। বিজি আছে নেকি? নাই ক। ভাতটো খালী আছেতো? খালিয়ে আছে ক। ফটককে নিজৰ বুলি সহায় এটা কৰি দিব নেকি? কি সহায়? সৰু সহায়। এই চেইনৰ হুকডাল মানে তললৈ ননমা হয়, কাৰণটো কি বাৰু চাই দিব নেকি? কান্তলীয়া চৰত তোৰ গাল একদম ইফালৰ পৰা সিফাল হৈ যাব। এইষাৰ মোকেই কৈছেনে নিজৰ বুলি? ননচেন্স। তোৰ পেনৰ হুক ঠিক কৰিবলৈ মোক থানাত ৰাখিছে ইয়াত। সভ্য চাব চব ফটো চব একেবাৰে মনে। বা নিজৰ বাইদেউ বুলি ভাবি পেনৰ হুকডাল ঠিক কৰি দিবলৈ ক'লো, তাতে বাহাদুৰিটো দেখিছ? চেনে নোখোলো। অ বাবা, ভাবাচোন আমি যদি দুখীয়া নহলো হয়, তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকিলেহেঁতেন ন? দুবেলা দুমুঠি সুখেৰে খাই থাকিব পৰাকে আমাৰ ওচৰত সকলো বস্তু আছেই দেখোন। কিন্তু এইখিনি থাকিলে মানুহে তোমাক নুপুচাই বাবা। তুমি দেখা নাই সিহঁতৰ চাল চলন? ঘৰ দুৱাৰ আমাতকৈ কিমান বেলেগ। নতুন নতুন ড্ৰেছ, নতুন নতুন গাড়ী, নতুন নতুন। যিখিনি বস্তু ভগৱানে আমাক দিয়াই নাই, সেইখিনিৰ কাৰণে আশা কৰি জানো কিবা লাভ আছে? কিন্তু মোৰ দ্বাৰা নহ'ব। মোক সেই সকলোবোৰ বস্তু লাগে যিবোৰৰ পৰা আমি বঞ্চিত হৈ আছো। আলু পিটিকা লওক, দালি অকণ লৈ লওক। কিবা খা সোৱাদ পাইছেনে? এক্সেলেণ্ট। জীৱনত টেষ্ট বোলা বস্তুটো নাই আৰু। কিয়? নিমখ অকণ নাই, জ্বলা অকণমান নাই, আপুনি আকৌ কৈছে এক্সিলেণ্ট। ভাজি অকণ লওক। সেই মেগাজিনৰ পৰানো এজনী বন কৰা ধৰি নানে কেলে? মেগাজিনৰ পৰা বন কৰা ধৰি আনা মানে? দিয়ক আলু পিটিকাৰ লগত একেলগে খানক। ভাত খাওক। কিয়? জেঠেৰীয়েকৰ আগত মুখখন খোল খাই যায় বুলি ভয় খাইছে? মণিও বুজোৱাই আকৌ কিবা গণ্ডগোল লগলা নেকি? 50 টকা কেজি চাউলৰ ভাত খুৱাই আছো, একদম সানি পুতুকি খাওক। কেছটো কি? এতিয়া তই কেছৰ উদ্ঘাটন কৰিব নালাগে, মনে মনে এসোপা সুমুৱা। ভাত কেইটামান দেই। নিজে লৈ ল। খুৰা, কোন বাপেৰৰ ভায়েক মই? এইটো আপোনাৰ ঘৰ? খুৰা ৰ'বচোন, মোৰ মানে বহুত টেনচন। এবাৰ যে আমাৰ থানাত আগফালে জ্যোতিপ্ৰসাদ পিছফালে ভূপেন হাজৰিকাৰ ফটো লগাই প্ৰতিবাদ কৰিবলৈ গৈছিলি। খুৰা সেইটো মই। হয় সেই বুলি এইটো টিপা মাৰিব লাগে নে? খুৰা মোৰ আপোনাৰ ঘৰটোক লৈ টেনচন নহয়, মোৰ টেনচনটো মানে মোৰ টেবুলৰ পৰা স্ক্ৰিপ্ট এটা নাইকিয়া হৈছে। কোনে নিলে বাৰু খুৰা? নহয় দাদা,
মুখেৰে একো নামাতিলে যে মোৰ কেছটোত পুলিচ জড়িত আছে নেকি অ' চি কি চি চা চা এফালে কি চি মানুহৰ আগত আপুনি এইবিলাক কি কৰি আছে আকেজা কি কৰিলো এইবিলাক যে কৰি আছে হে এ চেনৰ হুকডাল তললে ননমা হ'ল ফচি আছে ৰ আপোনাৰ যে য'ত ত'ত যি টি বস্তু ফচে অ' টানকচোন টানক টানিয়ে আছো জোৰে দি আছো নানামিলে কি কৰিবি হাই কি কৰ মই অকণ চেষ্টা কৰি চাওঁ লাহেকে টান এই এফালৰ পৰা নহয় এফালৰ পৰা দে আপুনিও জোৰ দিবচোন হা দে খুলিছেনে আকেজা অ' আকেজা চা খুলিছেনে আতৰি যা অ' বাবা ভাবাচোন আমি যদি দুখীয়া নহলো হয় তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকিলেহেঁতেন ন দুবেলা দুমুঠি সুখেৰে খাই থাকিব পৰাকে আমাৰ ওচৰত সকলো বস্তু আছেই দেখোন কিন্তু এইখিনি থাকিলে মানুহে তোমাক নুপুচাই বাবা তুমি দেখা নাই সিহঁতৰ চাল চলন ঘৰ দুৱাৰ আমাতকৈ কিমান বেলেগ নতুন নতুন ড্ৰেছ নতুন নতুন গাড়ী নতুন নতুন যিখিনি বস্তু ভগৱানে আমাক দিয়াই নাই সেইখিনি কাৰণে আশা কৰি জানো কিবা লাভ আছে কিন্তু মোৰ দ্বাৰা নহ'ব মোক সেই সকলোবোৰ বস্তু লাগে যিবোৰৰ পৰা আমি বঞ্চিত হৈ আছো ধুইছ ধুইছো মোৰখনো লাইনত দি দিছো কিয় তইখন ধুই থকা দেখি মই আকৌ বাইক লৈ আহিলো অলপ ধুই দিবিচোন চৰি দে মই নোৱাৰো কিয় নোৱাৰ আপোনাৰখন পুৰণা বাইক নুধুলেও হ'ব তইতো 28 বছৰীয়া পুৰণা মাল সেইবুলি তই গা নুধুৱ নেকি সেইটো কথা বেলেগ তৰ্ক নকৰিবি দেই তৰ্ক কৰা নাই ছাৰৰ এই ৰজা নিচিনা বুলেটখনত হাত দিয়াৰ পিছত আপোনাৰ সেই খেকেলা বাইকখনত মই হাত দিম কি হ'ল এইখন ঘেগেলা বাইক এইখনহে মানে দমদাৰ বাইক পাত্তা পাব মোৰখনৰ লগত এইবিলাক হৈছে দীক্ষা বা আমাৰবিলাক হৈছে মাইলেজ আপোনাতকৈ এইখন দামী 1.5 লাখ মান লৈছে আমি আকৌ মাটি বাৰী বিক্ৰী কৰি বুলেট নলওঁতো কি হ'ল মই মাটি বাৰী বিক্ৰী কৰি বুলেট লৈছো হে এনে জকিং কৰিছো দে ধুই দে ধুনীয়াকে এইবিলাক কথাতহে জকিং কৰে মুছা ধুইছো ছাৰ এইখিনি ভালকৈ কৰিবা হ'ব ছাৰ কি কৰ এ হ'ব মালিচ নকৰবি মালিচ ভাল পাই যাব ভাল পাইছেনে আঁতৰি দে তই আকৌ এটা আঁতৰি দে ভাল পাইছেনে তই মোক কিয় গুৰটো সোধালি আপোনাক মৰা নাই নহয় মোহনে আছিলে ইয়াত তই এতিয়া মোক গুৰ মৰা নাই নহয় কেকেৰা ভালকে মাৰিবলৈ নিদিয়ে এইবিলাক কৰিবলৈ লাজ নাপায় কিয় লাজ পাব লাগে আৰু কোনে লাজ পাব লাগে কুকুৰ মেকুৰীৰ নিচিনা এতিয়া এইবিলাক কৰাৰ বয়স আছে আপোনাৰ মই এতিয়া কুকুৰ মেকুৰীহে হলো কৈ নিদিয়া কিয় ছাৰ কি মই ক'ব লাগে আপুনি ভিতৰত যাওকচোন ভিতৰত যাওক বেক টু বেক দুটা চৰ মাৰি দিলে ছাৰ চুপ চাবি কোনোবা দিনা কিন্তু মোৰ লগত ডাঙৰ লাফৰা হৈ যাব হ'ব দিয়ক খং নকৰিবচোন চব সময়ত মই ছাৰক বাট হোৱাই কি উইদাউট এনি ৰিজন মোক সদায় ছাৰে কিয় গালি পাৰে তই চাই থাক 1 in 1 month উইদিন 1 মান্থ মই CBI জইন কৰি দিম মই তেতিয়া চাম থানা কোনে চম্ভালে
তেতিয়া চাম এই কৃষ্ণ কমল খাটনীয়া নথকাকে থানা অ' বাবা ভাবাচোন আমি যদি দুখীয়া নহ'লেও হয় তেতিয়াহ'লেতো ধনী ঘৰৰ নিচিনা আমাৰ হাতত সকলোবোৰ বস্তু থাকিলেহেঁতেন ন দুবেলা দুমুঠি সুখেৰে খাই থাকিব পৰাকে আমাৰ ওচৰত সকলো বস্তু আছেই দেখোন কিন্তু এইখিনি থাকিলে মানুহে তোমাক নুপুচাই বাবা তুমি দেখা নাই সিহঁতৰ চাল চলন ঘৰ দুৱাৰ আমাতকৈ কিমান বেলেগ নতুন নতুন ড্ৰেছ নতুন নতুন গাড়ী নতুন নতুন যিখিনি বস্তু ভগৱানে আমাক দিয়াই নাই সেইখিনিৰ কাৰণে আশা কৰি জানো কিবা লাভ আছে কিন্তু মোৰ দ্বাৰা নহ'ব মোক সেই সকলোবোৰ বস্তু লাগে যিবোৰৰ পৰা আমি বঞ্চিত হৈ আছো कब 2-3 दिन बाद ठीक है মোৰ ভাগিনে যে জন্মদিনত ৰবটটো বিচাৰিছিল কান্দিছে নহয় ৰবটটোৱে নহয় ভাগিনে কান্দিছে জন্মদিনত ৰবটটো দিব নোৱাৰা কাৰণে তই কেনেকে গম পালি জাষ্ট ফোন আহিছে গোটেইজনী কাঢ়ি কাঢ়ি পাগল হৈ গৈছে অ' চা এই চালা প্ৰভু তোমাৰ কি লীলা সেই সৰু সৰু ছোৱালী কেইজনী লৈ তাই বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ব্ৰিং আউট দ্য হেপী ইউ উইথ বাউলি মুনফিল্ডছ আৰু 4 লাখৰ জীৱন বীমা 279 টকাৰ ৰিচাৰ্জত আৰু ফিউচাৰা কুকৱেৰ